আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ আমাৰ বিষয়টো হৈছে ৰোজাৰ নিয়ত কৰাৰ পিছত পানী খাব পাৰি নে নোৱাৰি। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ বন্ধুসকল, কেতিয়াবা আমাৰ কি হয়, চেহেৰি কৰাৰ পিছত আমি ৰোজাৰ নিয়ত কৰি পেলাওঁ, কিন্তু যেতিয়া আমি গম পাওঁ যে আজান দিবৰ কাৰণে বহুখিনি সময় বাকী আছে, তেনে অৱস্থাত আমাৰ কি হয়, আকৌ পানী খাবৰ কাৰণে মন যায়। কিন্তু ৰোজাৰ নিয়তটো কৰাৰ বাবে আমি ভাবোঁ যে পানী খালে ৰোজাটো ভংগ হৈ যাব। তেনেকুৱা নহয় মোৰ মা ভনীসকল, আপুনি নিয়ত কৰাৰ পিছতো পানী খাব পাৰিব। আপুনি নিয়ত কৰক বা নকৰক, চেহেৰিৰ সময় শেষ নোহোৱালৈকে আপুনি বস্তু খাব পাৰিব। কিন্তু আজান কাণত পৰাৰ লগে লগে আপুনি খোৱা এৰি দিব। নিয়ত কৰা মানে হৈছে মনৰ ইচ্ছা। গতিকে আপুনি এবাৰ নিয়ত কৰিলে আৰু বাৰ বাৰ নিয়ত কৰাৰ দৰকাৰ নাই। কাৰণ আল্লাহ তাআলাই খুব ভাল জানে যে আপুনি চেহেৰি কি উদ্দেশ্যৰে খাই আছে। চেহেৰি খোৱাটো আল্লাহ নবী ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নাত হয়। আপোনাৰ খাদ্য খাব মন নাথাকিলে আপুনি খেজুৰি এটা বা পানী এগিলাচ হ'লেও খাব, আপোনাৰ সুন্নত আদায় হৈ যাব। এই বিষয়টো আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে বুলি মই আশা কৰিছোঁ। ৰমজান সম্পৰ্কীয় কিবা প্ৰশ্ন থাকিলে মোক কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম।